এইটো উদীপ্ত এনেকুৱা কৰিব নালাগে জাৰ্মান দেশী হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম ধেমালি অসমৰ অন্য এটি নতুন ব্লগলৈ। আজি হৈছে আমাৰ অসমীয়াৰ বাপতি সাহোন তাঁতৰ বিহু। বৰ্তমান বহাগ বিহুৰ আপোনালোকৰ তিনিটা বিহু গুচিয়ে গ'ল, গৰু বিহু, মানুহ বিহু আৰু গোঁসাই বিহু। আমি সেইকেইটা বিহুত লগৰকেইটা লগ হ'ব পৰা নাছিলোঁ, গতিকে ভিডিঅ' বনাব পৰা নাছিলোঁ। সকলোৱে প্ৰগ্ৰেমত ঘূৰি আছিল। দেৰিকৈ হ'লেও আপোনালোক সকলোকে আমি আমাৰ ধেমালি অসমৰ পৰিয়ালৰ তৰফৰ পৰা সকলোকে আমি অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, যাতে আপোনালোকৰ অসমীয়া নতুন বছৰটি আনন্দৰে ভৰি পৰে। সকলোৰে তাৰে প্ৰগ্ৰেম আছিল, গতিকে আজি বহুত দিনৰ মূৰত আমি কেইটা লগ হ'লোঁ। আজি আমাৰ ঘৰৰ ওচৰতে বুলি ক'ব পাৰি, গীতানগৰ বিহু ফিল্ড, তাত আজি আমি বিহু চাম। গোটেই লগৰ এটা আহি আছে, মোৰ লগত বৰ্তমান আছে এটা, এইটো উদীপ্ত। পৰশক মাতিব গৈছোঁ, কি বা কৰে সি, চাওঁ ঘৰত আছে নে নাই তাকো গম নাপাওঁ আমি। গতিকে আহক আপোনালোকে আমাৰ লগত বিহু চাওক, যিখিনি দেখুৱাব পাৰোঁ দেখুৱাম। ক'বলৈ অলপমান দুখ লাগে, হ'লেও নিয়তিৰ হাতত তো এদিন সদায় সকলোজন যাবই লাগিব ন। গতিকে জুবিনদা বিহীন এয়া আমাৰ প্ৰথমটি বহাগ বিহু। বলক আজিৰ ভিডিঅ'টো আমি ইয়াৰ পৰা আৰম্ভ কৰোঁ। গাইছ আমাৰ 3 নম্বৰ পৰশ দেখক। আপোনাক চবকে আমি ধেমালি অসমৰ তৰফৰ পৰা আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ মৃন্ময় হাই গাইজ, তো আজি ৰঙালী বিহু। সকলোৱে আমাৰ ধেমালি অসমৰ পৰিয়ালবৰ্গৰ পৰা সকলোকে ৰঙালী বিহু আন্তৰিক শুভকামনা জনালোঁ। সকলোৱে ভালে থাকক, সুখত থাকক আৰু আমাৰ ভিডিঅ'বোৰ চাই থাকক। আমি যাতে আগুৱাই যাব পাৰোঁ, উৎসাহ পাওঁ। এইখিনিয়ে আমি এতিয়া অকণমান ঘূৰিম, আপোনালোকক দেখাম। চাওক, ইয়াতে কিছুমান আনিছিল কোকা-কোলাৰ কালি এটা অফাৰ আছিল, ইয়াতে ফটো উঠিলে পষ্ট কৰিলে, ইয়াতে এটা কোকা-কোলা ফ্ৰী আমি খালোঁ কালি। আজি কিন্তু চেল পইচা দি কেনে কিনিব বাকী এইখিনি চাওক আৰু হাই ৰিয়ান, হাই আমাৰ মৃগাংক পুৰা একদম চলি হেণ্ডচাম হৈ আহিছে ৰে। মিনমাকে কমেণ্ট লাগে, এটা কিবা কমেণ্ট লাগে। তাৰ কাৰণে এই আমাৰ মৃগাংকৰ কাৰণে। মৃগাংক এতিয়া ডাঙৰ হৈ গৈছে, আগতে ইন'চেণ্ট আছিল, কিন্তু এতিয়া এয়া হৈছে আমাৰ গীতানগৰ বিহু ফিল্ড, আৰু ইয়াত আপোনালোকৰ ছানৰাইজে ধুনীয়াকৈ এটা স্পনচাৰ কৰিছে। গাঁৱলীয়া ডিজাইনত আপোনাৰ ঘৰ বনাইছে কিছুমান। লাভ কৰিছে দেশৰ বিহু চৰিতন শিৱসাগৰ। আমি জ্ঞাপন কৰিছোঁ। আপোনালোকক পোহৰৰ কাৰণে দেখুৱাব পৰা নাই। আপোনালোকৰ আহোম পাকঘৰ, আহোম পাকঘৰৰ কনচেপ্ট দিছে। সিফালে আছে আপোনাৰ বড়ো পাকঘৰ, তাৰপিছত সিফালে আছে আপোনাৰ ৰাভা পাকঘৰ। ধুনীয়া এটা পৰিৱেশ ছানৰাইজে ইয়াত ক্ৰিয়েট কৰিছে। ওপৰতো ধুনীয়াকৈ এটা ঘৰ বনাইছে। মোৰ কেমেৰাই গাইজ ধৰিব পৰা নাই, বাট ছানৰাইজ বুলি লিখা আছে তেওঁ। এইটো গাইজ এইটো মিচিং কিটচেন, মিচিং কিটচেন গাইজ। এইটো গাইজ মই কেমেৰা ধৰিব পাৰে, কি ক'ম আৰু। এইটো হৈছে আমাৰ অসমীয়া পাকঘৰ। আৰু ধুনীয়া গাহৰি পুৰি আছে, অলপ দেৰিকৈ খাম বুলি ভাবিছোঁ, কি কৰোঁ চাওঁ। গাহৰি পুৰি আছে বৰ্তমান। গাইজ, এয়া গীতানগৰ বিহু ফিল্ডৰ এটা ধুনীয়া পৰিৱেশ, আৰু ইয়াতে মানুহ প্ৰত্যেকবাৰেই হয় ইমান মানুহ। এইবাৰো হৈছে, কিন্তু এইবাৰ অকণমান সেমেকা, কাৰণ আমাৰ হিয়াৰ আমুঠু জুবিন গাৰ্গৰ অবিহনেতো বিহু ফাংচন সেনেকুৱাই হ'ব, আৰু হ'লেও আছে মানুহ আৰু ধুনীয়াকৈ। আৰু বৰ্তমান বাঢ়িছে আপোনাৰ 1:30, গতিকে পিছলৈ আৰু মানুহ হ'ব। আৰু আজি আহিব আমাৰ চাইহে আজি আমি ঘৰত যাম। আৰু ধুনীয়াকৈ সজাইছে গীতানগৰ বিহু ফিল্ডখন।
ইয়াতে এটা গাঁৱলীয়া দৃশ্যও সজাইছে আৰু এনেকুৱাই আপোনালোকে জনাব ক'ত ক'ত বিহু ফাংচন চাব গ'লে কমেণ্টত জনাব। নীলোৎপল নমস্কাৰ, আমাৰ ধেমালি অসম ফুৰা বগাৰ পৰা আপোনালোক সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। তো আমি এতিয়া আহিছোঁ গীতানগৰত, এতিয়া ইয়াতে আছে দীপলিনা, অলপ পিছত তো আপোনালোকে চাই থাকক আমাৰ ভিডিঅ'টো। আমাৰ দীপিকা বা যাতে ভালকৈ দেখা পাওঁ তাৰ কাৰণে মই এই দূৰবীন কিনিছোঁ গাইছ। এইবোৰ ল'ৰাৰ মাজত আৰু এজনী ল'ৰা বুলি ক'ব লাগিব। তই মুখখন দেখা নতুন মুখখন দেখাই বুলি কয় আকৌ বৰ চুইটনেছ লগা বুলি ভাবছি। হৈছে শেষৰ অনুষ্ঠান আৰু ইয়াৰ পিছত উঠিব মঞ্চত দীপলিনা বা। যুবরাজ डिप्रेशन तेरे बिना উঠিছে মঞ্চত ষ্টেজ আছে তাত, গতিকে দেখা অলপমান টান হ'ব। বাট আমি তাতেও যাম। ইয়াৰ জোচ দুটা গান এতে চাম, দুটা গান তাতে চাম, দুটা গান নাচি চাম। বা উঠি গ'ল মঞ্চত। দেখাব পৰা নাই, বাট দীপলিনা বাই জুবিন দাৰ গান গাই আছে। ক্ৰমান্বয়ে এটাৰ পাছত আনটোকৈ আমাক দিছিলা অজস্ৰ গান। লাগি দিছিলা তোমাৰ গানৰ ঢৌত, আমি বৰ অসমখন পাৰ খাইছিলোঁ ক'ব নোৱাৰোঁ। তুমি অক্লান্ত হৈ অসম আৰু অসমীয়াৰ ন মুকুটিৰ সন্ধান কৰিছিলা, আৰু আমি লাহে লাহে গৈ পাইছিলোঁ তোমাৰ মুকুটি সন্ধানী মায়াৰ ৰসত।
আজিলৈ বিহুৰ প্ৰগ্ৰেম শেষ হৈ গ'ল। শেষত দীপলিনা বাই মায়াবিনী গাই আজি অনুষ্ঠান শেষ কৰিলে। গতিকে আমি এতিয়া ঘৰলৈ উভতিছোঁ, মানে ঘৰলৈ গৈ আছোঁ। এতিয়া বাজি আপোনালোকৰ 3:45। গতিকে আকৌ এবাৰ ধেমালি অসম পৰিয়ালবৰ্গৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই বছৰত হৈছে জুবিন দা বিহুৰ প্ৰথমটি বহাগ। গতিকে মনত অলপ হ'লেও দুখ আছে, কি কৰিম উপায়তো নাই। গতিকে শেষত জয় জুবিন দা। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে বাই বাই, গুড নাইট, হেপী বিহু। জাৰ্মান চেফাৰ জাৰ্মান চেফাৰ্ড কম দেশী হয় গাইজ আজি আমাৰ বিহুৰ লাষ্ট গীতানগৰৰ লাষ্ট হৈছিল। চ' এতিয়া বাজি আছে আমাৰ 5টা, মানে বাজিবই আৰু বাজা নাই, এতিয়া 4:30 বাজি আছে। তো আমি আমাৰ বিহু খতম হ'ল। আমি 3 দিনে 3টা আৰু আজি 4টা পাৰ হৈ গ'ল। চ' ভাল লাগিল বিহু চাই এইবছৰ। নেক্সট বছৰ আমাৰ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা, নেক্সট বছৰো চাম, পূৰা ফালি দিম নেক্সট বছৰ চাই কেনে। আৰু নেক্সট বছৰ ভিডিঅ' বা ষ্টৰি পাব। তো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু বাই বাই, লাভ ইউ।